কৰিছে জাননী। জোনাইৰ প্ৰস্তাৱিত কবুচাপৰি সংৰক্ষিত বনাঞ্চলত কেইবাটাও দশক ধৰি বসবাস কৰি থকা পৰিয়ালসকলক অসম চৰকাৰৰ বন বিভাগে নিৰ্দেশ দিয়ে। সোমবাৰে জোনাই আঞ্চলিক বন বিষয়াক কাৰ্যালয়ৰ এটা দলে ঘৰে ঘৰে গৈ এসপ্তাহৰ ভিতৰত বনভূমি এৰি খালী কৰি দিয়াৰ জাননী প্ৰেৰণ কৰিছে। 15 মে তাৰিখে বন বিভাগে জাননী জাৰি কৰাৰ এসপ্তাহৰ ভিতৰত স্বইচ্ছাই বনভূমি বেদখলমুক্ত কৰি সেই ঠাইৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে। যদি কোনো পৰিয়ালে স্বইচ্ছাৰে বনভূমি বেদখলমুক্ত নকৰে তেন্তে বনাঞ্চল সংৰক্ষণ আৰু পৰিৱেশ উন্নয়নৰ স্বাৰ্থত বন আইন অনুসৰি বিভাগীয়ভাৱে উচ্ছেদ কৰা হ'ব বুলিও নিৰ্দেশ দিয়ে বেদখলকাৰী পৰিয়ালক। ইফালে বন বিভাগৰ জাননী লাভ কৰাৰ পিছতেই ক্ষোভিত হৈ পৰিছে কবুচাপৰিৰ বাসিন্দাসকল। বানে বিধ্বস্ত কৰা কবুচাপৰিত কেইবাটাও দশক ধৰি বসবাস কৰি থকাৰ পিছত বন বিভাগে হঠাৎ বনাঞ্চল এৰিবলৈ জাননী দিয়াত বিপাঙত পৰিছে কবুচাপৰিৰ 54টা পৰিয়ালে। গুলীয়াই মাৰিলেও নিজৰ জন্মভূমি এৰি নাযায় বুলি হুংকাৰ দিয়ে কবুচাপৰিৰ বাসিন্দাসকলে। চৰকাৰৰ এই জাননীক কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলিও দাবী কৰিছে কবুচাপৰিৰ ৰাইজে। উল্লেখযোগ্য যে প্ৰস্তাৱিত কবুচাপৰিৰ সংৰক্ষিত বনাঞ্চলত থকা প্ৰাদেশিক প্ৰাথমিক বিদ্যালয়খন কৰ্মৰত শিক্ষকসকলক আন আন বিদ্যালয়লৈ স্থানান্তৰিত কৰে আৰু স্বাস্থ্য উপকেন্দ্ৰতো নিযুক্ত হৈ থকা কৰ্মচাৰীসকলক আন ঠাইত নিযুক্তি দিয়ে বিভাগে। এনে পৰিস্থিতিত বিদ্যালয় খোলাৰ নামত একাংশ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত বেদখল কৰি থকাটো অপৰাধ হিচাপে পৰিগণিত হৈছে বুলি সচেতন মহলত চৰ্চা চলিছে। আজি 69ৰ পৰা মই ইয়াত বাস্তৱিক কৰি আছোঁ। আমাৰ ৭৭ চনত ভোটৰ নিশ্চয়তো নাম আছে, আপোনালোকে চাই থাকিব পাৰে। আৰু এতিয়া আমাৰ ইয়াতে 900 ঘৰ মানুহ আছিলে। এতিয়া আমি যিকেইটাৰ কিবা এটা সুবিধা আছে সিহঁতে পাৰ হৈ গ'ল। আমাৰ কোনো হয় সুবিধা নাই। এতিয়া আমি এইটো জেগাত আছোঁ, এটা জুপুৰি বনাই কিনি নদী আমাৰ মাটি বাৰী চব লৈ গ'ল, খেতি বাতি একো নাই। একমুঠি কেতিয়াবা খাইছোঁ, কেতিয়াবা খোৱা নাই। এনে হিচাপত আমি আছোঁ। যিবোৰ চৰকাৰী আঁচনিবোৰ আছিলে আপোনালোকে লাভ কৰিছিলে নে? চৰকাৰে কি আঁচনি মানে আপোনাৰ ধৰি লওক গৃহ নিৰ্মাণ ঘৰটো পাইছোঁ, আমি এতিয়া পাইছোঁ। এতিয়া এই বছৰে পালোঁ। এতিয়া আপোনালোকে আধৰুৱা বনাই থৈছিলে? আধৰুৱা বনাই থৈছোঁ। এতিয়াতো এইটো উচ্ছেদ হ'ব। আপোনালোকে কি ক'ব এতিয়া? চৰকাৰক কি আহ্বান জনাব, কি ক'ব? চৰকাৰক এতিয়া আমাক চৰকাৰে আমাক কিবা ব্যৱস্থা ল'ব লাগিব। আমি একদম দুখীয়া পৰিয়ালকেইটা ইয়াত আছোঁ। আমাক ইয়াত উচ্ছেদ কৰক, কোনো প্ৰশ্ন নাই। চৰকাৰৰ ভূমি চৰকাৰে খালী কৰি আছে, আমাৰ এইটো কোনো আপত্তি নাই। কিন্তু আমাক চৰকাৰে কিবা এটা হস্তক্ষেপ দিব লাগিব। আমাক ইয়াৰ পৰা উঠাই দিয়ক, আমি ঠাই দিয়ক আমি।